বিশ্ব মহাবীর চিলাৰ জন্ম জয়ন্তী উদযাপন কৰিলে গৌৰীপুৰত কি ক'ব? আমি একচুয়ালি জয় শুক্লক দাস রাইজ জয় জয়ন্তী কৰি সবকে আপোনালোকৰ চেনেলকে ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে আমি আজি কাৰ্যসূচীমতে আমি আৰম্ভ কৰিব লৈছোঁ। ইয়াৰ বিশ্ব মহাবীৰ তিনিজনে আছিল, তেওঁৰ ভিতৰত আমাৰ বিশ্ব মহাবীৰ জিলাৰ এজন। এই কথাটো আজি অসমীয়া সমাজে বা ভাৰত চৰকাৰে আমাক কিন্তু আমাৰ বিশ্ব মহাবীৰ জিলাৰ অৱহেলা চাইছে। এইকাৰণে আমি অনুভৱ কৰিছোঁ যে আজিৰ দিনত শংকৰদেৱ যেনেকৈ অসমীয়া সমাজৰ গোটেইখিনি বস্তু দাঙি ধৰিছে, ইয়াৰ মূল কাৰণটো কিন্তু আমাৰ বিশ্ব মহাবীৰ চিলাৰায় বা নৰনাৰায়ণ। তেওঁক প্ৰতিষ্ঠা কৰিছিল বুলি আমি ভাবিছোঁ আৰু কথাটো সঁচাই। পিছত কামতাপুৰ ৰাজ্য শাসনৰ কাৰণে আজি যিটো অৱস্থা, এই কামতাপুৰ ৰাজ্যৰ এটা তাৎপৰ্য আমি কিয় বিচাৰিছোঁ। আমাৰ কামতাপুৰ ৰাজ্যৰ যিজন শেষ ৰজা আছিল, তেওঁৰ লগত ভাৰত চৰকাৰ বল্লভভাই পেটেল, তেওঁৰ লগত ভাৰত চৰকাৰৰ এটা চুক্তি হৈছিল। প্ৰথম দিনাই কিন্তু ভাৰতৰ পৰা যেনেকৈ ইংৰাজ খেদি গ'ল, সেইদিনাই কিন্তু আমাৰ কামতাপুৰ স্বাধীন বুলি ধাৰণা আছিল। তেওঁলোকৰ লগত এটা 1950 চনত তেওঁলোকৰ লগত এটা বৈঠক কৰি ঠিক তেওঁক আমাৰ ৰাজ্যখন বুজি দিয়াৰ আগতে এটা বেলেগ স্থিতি কৰি উলিয়াই দিয়া হৈছিল আৰু তেতিয়াই ঘোষণাটো কৰিছিল যে কামতাপুৰ ৰাজ্য এখন থাকিব লাগে। কিন্তু আজিৰ দিনত সেইটো বস্তু বিলীন হৈ গ'ল। 2 নম্বৰ, আমি কামাখ্যা মন্দিৰ যিটো কৈছোঁ, এই কামাখ্যা মন্দিৰত পুনৰ নিৰ্মাণ কালাপাহাৰে ঢাকি ধৰিছিল, ভাঙি ধৰিছিল, ধ্বংস অৱস্থাত গৈছিল। এইটো পুনৰ নিৰ্মাণ কিন্তু নৰনাৰায়ণ চিলাৰায়ে কৰিছিল। তাতো আমাৰ নৰনাৰায়ণ বা চিলাৰায়ৰ কোনো ধৰণৰ প্ৰতিমূৰ্তিও নাই, কোনো ধৰণৰ আৱাসগৃহও নাই। সেইকাৰণে আমি দুখিত। আৰু এইখিনিতে মই এটা কথা কৈছোঁ যে কামতাপুৰৰ আজি আমাৰ অঘোষিত হওক ঘোষিত হওক, অঘোষিতই জীৱন সিঙক আনিলে, আনি পেলাই জীৱন সিঙক ক'ত ৰাখিছে, কেনেকৈ ৰাখিছে অসমৰ মানুহে নাজানে আজিলৈকে। আৰু